মুছলমানসকলৰ ইমান কেনেকুৱা তাৰ এটা প্ৰমাণ চাওক। সকলো ভাঙি শেষ। ভঙা মছজিদৰ ওপৰত কিন্তু এতিয়াও আজান অব্যাহত। মৰক্কোৰ ধ্বংস হৈ যোৱা মছজিদৰ ওপৰত আজান। সকলো ধৰ্মৰ মানুহে নিজৰ নিজৰ ধৰ্মক এনেধৰণে পালন কৰিলে মানৱতা জাগি উঠিব আৰু বেয়া কামৰ পৰা দূৰ হ'ব পাৰে। নিউজটো শ্বেয়াৰ কৰিব যাতে নিজৰ ধৰ্মৰ প্ৰতি সকলোৱে জাগি উঠে।